স্বাগতম মই নৱ কুমাৰ বৰ্মনে আপোনালোক প্ৰতিদিনলৈ জীৱিকা সন্ধানী কৰ্মসংস্থান চেনেলৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আমাৰ চেনেলযোগে নিয়মিতভাৱে নিবনুৱাসকলৰ বাবে চৰকাৰী তথা বেচৰকাৰী খণ্ডৰ নিয়োগ সম্পৰ্কীয় বা বাতৰি, স্বনিয়োজন সম্পৰ্কীয় তথ্য, নিয়োগ নিশ্চিত পাঠ্যক্ৰম আদি ভিডিঅ'ৰ মাধ্যমেৰে প্ৰদৰ্শন কৰা হ'ব। আপোনালোকে নিয়মিতভাৱে আমাৰ এই ভিডিঅ'সমূহ পাই থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱাৰ লগতে বেলৰ ছবিটো ক্লিক কৰি এনেবল কৰি ল'ব লাগিব। লগতে ভাল লগা ভিডিঅ'বোৰ লাইক কৰি কমেণ্ট বক্সত আপোনাৰ মতামত লিখিব। ডিজাইনিং ভাল পোৱা, সৃজনী শক্তিত ৰাপ থকা, মানক চক্ষুৰ দৰ্শনেৰে সমস্যা সমাধান কৰিব পৰা ছাত্ৰসকলৰ বাবে ডিজাইনিঙৰ স্নাতক পাঠ্যক্ৰম। ভাৰতীয় শিক্ষা ব্যৱস্থাত ডিজাইনিং পাঠ্যক্ৰমৰ গুৰুত্ব বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। যিহেতু IITৰ দৰে সৰ্বভাৰতীয় পৰ্যায়ৰ শিক্ষানুষ্ঠানে এই পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে মেধাসম্পন্ন শিক্ষাৰ্থী বিচাৰি উলিওৱাৰ বাবে আণ্ডাৰগ্ৰেজুৱেট কমন এণ্ট্ৰেন্স এক্সাম ফৰ ডিজাইন UCEED 2019 পৰীক্ষা অনুষ্ঠিত কৰাৰ চিন্তা চৰ্চা কৰিছে। IIT বম্বে, IIT গুৱাহাটী, IIT হায়দৰাবাদ আৰু IIITDM জব্বলপুৰত 4 বছৰীয়া বেচেলৰ অৱ ডিজাইন পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে IIT বম্বেৰ উদ্যোগত অহা 19/1/2019 ইংৰাজী তাৰিখে UCEED 2019 নামভৰ্তি পৰীক্ষা অনুষ্ঠিত হ'ব। এই পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে প্ৰাৰ্থী দ্বাদশ শ্ৰেণী বা সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। যিসকলে 2018 ইংৰাজী বৰ্ষত উত্তীৰ্ণ হৈছে আৰু 2019 বৰ্ষত অৱতীৰ্ণ হ'ব তেওঁলোকেও এই নামভৰ্তি পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব। সকলো শাখাৰ শিক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব। পাঠ্যক্ৰমত নামভৰ্তি কৰিবলৈ অনলাইন পঞ্জীয়ন ইতিমধ্যে আৰম্ভ হৈছে। অহা 9 নৱেম্বৰৰ ভিতৰত আগ্ৰহী আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে নামভৰ্তি পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ www.uceed.iitb.ac.in ৰ জৰিয়তে অনলাইন পঞ্জীয়ন কৰিব পাৰিব। জৰিমনাসহ এই পঞ্জীয়ন অহা 16 নৱেম্বৰ পৰ্যন্ত কৰিব পাৰিব। 19 জানুৱাৰী শনিবাৰে ৰাতিপুৱা 10 বজাৰ পৰা দিনৰ 1 বজালৈ ভাৰতৰ বিভিন্ন ঠাইৰ লগতে গুৱাহাটীতো 3 ঘণ্টীয়া নামভৰ্তি পৰীক্ষা অনুষ্ঠিত হ'ব। এই পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব অহা 2019 বৰ্ষৰ 1 মাৰ্চত। নামভৰ্তি পৰীক্ষা UCEED 2019ৰ বিৱৰণী পুস্তিকা আৰু যোৱা বৰ্ষৰ অৰ্থাৎ UCEED 2018ৰ পৰীক্ষাৰ প্ৰশ্নকাকতৰ নমুনাৰ বাবে তলৰ ডেছক্ৰিপশ্যন বক্সত 2টা লিংক দিয়া হ'ল। এই লিংক দুটাৰ পৰা ডাউনলোড কৰি লৈ ভালদৰে অধ্যয়ন কৰি ল'ব পাৰিব। ভিডিঅ'টো চাই বাৰু আপোনাৰ কেনেকুৱা লাগিল? যদি ভাল লাগিছে লাইক কৰি কমেণ্ট বক্সত আপোনাৰ মতামত লিখিবলৈ পাহৰি নাযাব। ধন্যবাদ।